নমস্কাৰ জনাই আপোনালোক সকলোকে মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আহক তেন্তে বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই আছে চাগৈ। ভালে থাকক, সুস্থ থাকক। বহুত দিন ব্লগ বনোৱা নাই, ভাবিলোঁ আজি দেওবাৰ অলপ টাইম পাইছোঁ কাৰণে ওপৰলৈ আহিছোঁ ব্লগ এটা বনাবলৈ। ব্লগ চলগ বনাব মন নোযোৱা হৈ গৈছে, কাৰণ ভিউজ চিউজ নহা হৈছে। আপোনালোকৰ ছাপোৰ্টৰ সহায়ৰ প্ৰয়োজন। ভিউজ চিউজ নাহিলে ভিডিঅ' বনাবলৈ মনটো ভালেই নালাগে কাৰণে বনোৱা নাছিলোঁ। আশা কৰোঁ যে এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে মৰম দিব বুলি আৰু আগুৱাই যোৱাত সহায় কৰিব বুলি। মোৰ ভিডিঅ'টো কেনেকুৱা লাগে কমেণ্ট কৰি জনাবচোন বন্ধুসকল। আপোনালোকৰ কমেণ্টবোৰ আহিলে মোৰ বহুত মনটো ভাল লাগে আৰু ৰিপ্লাই দিবতো চেষ্টা কৰোঁ, ৰিপ্লাই দিওঁৱেই। কাৰণ এটা সাধাৰণ ল'ৰা অকলে কেতিয়াও আগবাঢ়ি যাব নোৱাৰে আপোনালোকৰ মৰমৰ অবিহনে। তাকে আজি আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা পালে, কেনেকুৱা হৈছে আৰু কি ইমপ্ৰুভ কৰিব লাগে তাকে আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। আজি দেওবাৰ, আজি মানে মই এখন স্কুলত ডিউটি কৰি আছোঁ। চিকিউৰিটি ড্ৰেছ পিন্ধা নাই, দেওবাৰ শনিবাৰ নিপিন্ধোৱে। তাৰ বন্ধুসকল বহুত বতাহ দি আছে আজি। ভইচটো কেনেকুৱা আহিছে নাজানো বাৰু। মানে আপোনালোকক অলপ ভিউজটো দেখাব চেষ্টা কৰিছোঁ। তাৰ বন্ধুসকল কি ধুনীয়া। আজি বতাহও বহুত দি আছে, গছৰ পাতবোৰ কেনেকৈ লৰি আছে চাওক। 360 ভিউ এটা দিবলৈ চেষ্টা কৰিছে। এইখনেই স্কুলখন মই য'ত ডিউটি কৰোঁ। চাওক বন্ধুসকল, বেংগলোৰ চিগলি হয় ঠাইখনৰ নাম। মই বৰ্তমান 1 বছৰ ডিউটি কৰিলোঁ ইয়াতে। এই ভিডিঅ'টোৰ দ্বাৰাই জনাওঁ যে আপোনালোকক মই 6-7 মাহ পিছত ডেইলি ব্লগ দিব চেষ্টা কৰিম। বহু কষ্টৰে এখন বাইক লৈ থৈছোঁ, কিন্তু চলাব পৰা নাই। ঘৰলৈ বহুত মনত পৰি থাকে, চলাবলৈও মন যায়। আপোনালোকৰ নিচিনাকৈ য'ত ত'ত ঘূৰি ব্লগ বনাবলৈও মন যায়। এইবাৰ ঘৰলৈ গ'লে ভাবিছোঁ আৰু বাহিৰলৈ কাম কৰিব নাহোঁ বুলি। ঘৰৰ মা দেউতাও কৈছে, খেতি বাতি আছে, দেউতা বা চব কিবা বিজনেছ এটা কৰিবি আহি বুলি কৈছে। বৰ্তমানতো মোৰ দেউতাই চব্জি ব্যৱসায় কৰিয়েই চলি আছে, 10-12 বছৰৰ ওপৰেই হ'ল। ময়ো ভাবিছোঁ দেউতাৰ লগতে কিবা কাম কৰি ঘৰতে থাকিম বুলি। বাহিৰত আৰু কিমান দিন থাকিম, সদায়তো থাকিব নোৱাৰোঁ না। এতিয়া বৰ্তমান স্কুলখনত মোৰ 16,000 টকা দৰমহা পাওঁ। ঘৰলৈও পঠাব লাগে, নিজেও চলিব লাগে। তাকে আপোনালোকৰ মৰমৰ আৰু সহায় বিচাৰিছোঁ যে আপোনালোকে মোক ছাপোৰ্ট কৰক আৰু আগলৈ যোৱাত যেন সহায় কৰি যাব বুলি আশা ৰাখিলোঁ। বন্ধুসকল, আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। বাই বাই।